যোৱাকালি লৈ অহা ফিল্টাৰৰ বাক্সাটো পেলাই দিবলৈ ইচ্ছা নহ'ল। ভাবিলোঁ ইয়াৰ পৰা কিবা এটা বনোৱা যাওক। সেয়েহে বহু সময় চিন্তা কৰি ভাবিলোঁ ইয়াৰ পৰা এটা ঘৰ নিৰ্মাণ কৰিব পাৰি। সেয়েহে মানুহজনীয়ে চিলাইৰ বাবে আনি থোৱা কাটাৰ আৰু মোৰ আৰ্টৰ বাবে আনি থোৱা সা সঁজুলিবোৰ লৈ মই হাতে কামে লাগি গ'লোঁ। মোৰ পিছে হেণ্ডক্ৰাফ্টৰ কোনো আগৰ অভিজ্ঞতা নাই। কলেজত বহুতো মেগাজিন বনাইছোঁ যদিও মই হেণ্ডক্ৰাফ্টৰ লগত ইমান জড়িত নহয় বা হেণ্ডক্ৰাফ্টৰ বস্তু মই বনাই পোৱা নাই। আজি প্ৰথমবাৰ চেষ্টা কৰিছোঁ, চাওঁ কেনেকুৱা হয়। আজিহে বুজিলোঁ প্ৰেক্টিকেল কৰি যে হেণ্ডক্ৰাফ্টৰ বস্তু বনোৱা ইমান সহজ নহয়। যিটো কাম 15 মিনিট 1 ঘণ্টাৰ ভিতৰত হ'ব বুলি ভাবিছিলোঁ, প্ৰায় সাধাৰণখিনি মোৰ কাম কৰোঁতে প্ৰায় 2 ঘণ্টা সময় ল'লে। আনহাতে মোৰ হাতত ফেভিকলৰ 10 টকীয়া টিউব এটা আছিল, যিটো প্ৰায় শেষ হওঁ হৈ আছিল। সেয়েহে মই এইটো লগাওঁতে কৃপণালি কৰিব লগা হৈছিল, যাৰ বাবে মই এবাৰৰ কাম দুবাৰ কৰিব লগা হৈ আছিল। মানুহজনীয়ে চিলাইৰ বাবে আনি থোৱা কাটাৰখন সৰু, যাৰ বাবে মই কাটোতে কিছু পৰিশ্ৰম কৰিব লগা হৈছে। কাৰ্টন কাটিবলৈ কিছু ডাঙৰ কাটাৰৰ প্ৰয়োজন। সময় ধৰি চেষ্টা কৰাৰ পিছতো মোৰ এই ঘৰটো ভবা ধৰণে ধুনীয়া হৈ নুঠিল। সেয়েহে ঘৰটোক আৰু ধুনীয়া কৰিবলৈ ভাবিলোঁ ইয়াতে আৰ্ট কাগজ ব্যৱহাৰ কৰা যাওক। সেয়েহে আৰ্ট কাগজ ল'বলৈ মই বজাৰলৈ ওলাই গ'লোঁ। মই বজাৰৰ পৰা 3খন আৰ্ট পেপাৰ লৈ আহিলোঁ আৰু আৰ্ট পেপাৰ 3খনত প্ৰায় 45 টকা আৰু ফেভিকলৰ টিউব এটা লৈ আহিলোঁ, তাক লৈ প্ৰায় 55 টকা খৰচ হ'ল। ভাবিলোঁ পইচাটো খৰচ কৰি পাৰফেক্ট লুক দিব পাৰোঁ নে নোৱাৰোঁ। কালাৰৰ আৰ্ট পেপাৰেৰে মই ঘৰৰ ৱালবোৰ আৰু য়েলো আৰ্ট পেপাৰেৰে মই খিৰিকীবোৰ বনাবলৈ আৰম্ভ কৰিলোঁ। স্কাই ব্লু আৰ্ট পেপাৰখন সৰু সৰুকৈ কাটি লৈ মই ঘৰটোৰ ছালখন সজাবলৈ আৰম্ভ কৰিলোঁ। ঘৰটোৰ পিছফালৰ ডিজাইনটো আৰু সজাবলৈ মই ধৈৰ্য নহ'ল, সেয়েহে বেলেগ ডিজাইন দি মই পিছফালটো এৰি দি দিলোঁ। প্ৰায় 3 ঘণ্টা 30 মিনিটৰ শেষত মোৰ ঘৰটো সম্পূৰ্ণ হৈ উঠিল। মই ভবা ধৰণে ইমান ধুনীয়া নহ'ল যদিও বেয়া ক'ব নোৱাৰি। আপোনালোকে জনাবচোন কমেণ্টত কেনেকুৱা হৈছে মোৰ এই প্ৰথম হেণ্ডক্ৰাফ্টৰ ঘৰটো। এটা ভাল কমেণ্টে এনেবোৰ কাম কৰিবলৈ উৎসাহ যোগায়। সেয়েহে আশা ৰাখিছোঁ এটা কমেণ্ট কৰিব আৰু মোৰ ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।